কিন্তু আই কোনদিনে তোমার আহার গ্রহণ নকরব, কোনদিনে তোমার আহার গ্রহণ নকরব। এতিয়া তুমি বুঝলা নাই আই, তুমি মোক কিয় কাৰাগাৰৰ মাজত জন্ম দিব লগা হ'ল, আৰু কিয় তুমি জন্ম দিয়ে তুমি মোক বেলেগৰ হাতত বেলেগৰ ঘৰলৈ পঠাই দিব লগা হ'ল। এয়া সকলোবোৰ তোমাৰ পূৰ্বজন্মৰ পাপৰ ফল। আৰু শুনাই যশোদা, এতিয়া মই তোমাৰ পূৰ্বজন্মৰ কাহিনী কম। তুমি একান্ত মনে কেৱল শুনি যাবা। শুনাই শুনাই, হে মহাধার্মিক ভানাবতী, অজানে হব দিনে রাতি পূজা করে, ধারাবতী মনে মনে ও পতি সন্তান নাই প্রভু, এনেকৈ আধা একেবাৰে দৰিদ্ৰ আছিল সেই ধাৰাৱতী। দিনে ৰাতি তেওঁলোকে আৰু এদিনাখন ধাৰাৱতীয়ে একান্তভাৱে প্ৰভু নাৰায়ণক স্তুতি আৰম্ভ কৰিছিল।
হে